নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিমাদ্ৰী আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। মই বৰ্তমান ভালেই আছোঁ আৰু আজি এটা ব্লগ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু ঘৰৰ সকলো কামে কাজে ওলাই গ'ল। আইতাক সিদিনা থৈ আহিলোঁগৈ, মানে যোৱাকালি থৈ আহিলোঁগৈ আৰু তাৰে ভিডিঅ' ক্লিপ কেইটামান কৰিছিলোঁ। ব'লক তেতিয়াহ'লে চাই লওঁ। আৰু এইখিনিতে এটা কথা কওঁ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি তাত অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ সোনকালে পাই যাব। আৰু শেষত এটা কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল। যদি ভাল লাগে ভাল লাগিছে বুলি ক'ব, যদি বেয়া লাগে বেয়া লাগিছে বুলি কৈ দিব। কোনটো কথাত বেয়া লাগিছে সেইটোও কৈ দিব, নহ'লে সেইটো যদি নকয় তেতিয়া মই গম নাপাম কোনটো কথাত বেয়া লাগিছে আৰু মই শুধৰাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। ক'ৰবালৈ যোৱাৰ সময় মোৰ ইমানেই লৰালৰি হয়, ভিডিঅ' মোৰ বনাবলৈ নহয়গৈ। আৰু আজি মই গাড়ীতহে আপোনালোকক লগ পাইছোঁ। এয়া আমি আইতাৰ ঘৰলৈ গৈ আছোঁ আৰু এইখিনিতে আমি কোৰালগুৰি পালোঁহি। এয়া কোৰালগুৰিত মিঠাই ল'বৰ কাৰণে ৰৈছে। যোনসকল আহিছে তেওঁলোকে নিশ্চয় গম পাইছেই চাগে কোৰালগুৰি কোনডোখৰত আছে। আৰু এয়া আমি আকৌ আইতাহঁতৰ ঘৰলৈ গৈ আছোঁ। আইতাহঁতৰ ঘৰ খনিকৰ পুথি নামঘৰৰ ওচৰত, খনিকৰ গাঁও বুলি কয়। আৰু এতিয়া পাই যামগৈ। বিশেষ ভিডিঅ' মই কৰিবলৈ নোৱাৰিলোঁ, ল'ৰাটো যিহেতু কোচত উঠি আছিল সেইকাৰণে মই নোৱাৰিলোঁ। এয়া আইতাহঁতৰ ঘৰ পাই গ'লোহি আমি। যিহেতু পটককৈ যোৱা হ'ল থ'বলৈ, একো প্লেন নাছিলে, সেইকাৰণে আপোনালোকক দেখুৱাব মই নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। আৰু এয়া আমি কাপোৰ চাপোৰ, ইমানেই গৰম, কাপোৰ খুলি দিলোঁ ল'ৰাৰ। আৰু পিছফালে যে দেখিছে সেইজন আমাৰ মমা। এয়া আইতা মানে মাৰ মাক হয় আৰু সেয়া মাৰ ভায়েক মমা হয়, মোৰ মমা শহুৰ। কিবা এটা কৈ দিয়ক। আৰু এয়া দেখিছেনে, ল'ৰা আইতাকৰ কোচৰ পৰা নহাই হৈছিলে সেইদিনা। বহুত দিন পালে, এমাহেই হ'ল। আৰু এয়া ককাৰ মন্দিৰ, ককা থাকোঁতেই বনোৱা হৈছিলে মন্দিৰ, আৰু মন্দিৰ ভাগ এতিয়া তেনেকৈয়ে আছে। ককা ঢুকালে, নাই বাৰু বৰ্তমান। বেলেগ এদিন গ'লে আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। আৰু ওচৰতে এটা ইটাৰ ভাটা আছে, এয়া দেখিছেনে ইটাৰ ভাটা একদম ওচৰতেই আছে। বেলেগ এদিন গ'লে নিশ্চয় আপোনালোকক মই দেখুৱাম। আৰু আইতাহঁতৰ ঘৰত গোল নেমু এজোপা ইমান লমালমে লাগি আছিলে, আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ, সেইকাৰণে দেখুৱাই দিলোঁ। এয়া চক ধৰিব পাৰিছেনে নাই জানো, ইমানেই লাগিছে। কেইটামান লৈও আহিলোঁ বাৰু। আৰু কাষতে এজোপা জেতুকাৰ গছ, জেতুকাজোপাও ইমান ধুনীয়াকৈ লাগি আছিলে, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া আমাৰ যাবৰ সময় হৈ গ'ল। এইখন ৰদলা পথাৰ, এইখন ঢেকিয়াল পাৰ হৈ আহি পাইহি। আৰু এইখন দেখিছেনে কিমান দীঘল চক। আগতে ৰদলা পথাৰ বুলি ক'লে আমাৰ ভয়েই লাগিছিলে, এতিয়াও ভয় লাগে বাৰু। কিমান দীঘল চাওকচোন। ইয়াত এতিয়া পানী, ইয়াত খেতি কৰিব পৰাই নাই মানুহে, পানী হৈ আছে। আৰু এইজন আমাৰজন ইফালে, আৰু ইফালে মা আছে আৰু মই, ল'ৰা শুলে। আৰু গোলাঘাটৰ এইখন ঐতিহ্য মণ্ডিত যমুনা পাৰ্ক চাওকচোন, ইয়ালৈ আপোনালোক আহিছেনে বাৰু? আৰু ইয়াৰ বিষয়ে ক'ম বাৰু, মোৰ এটা কেছ হৈ আছে, ক'ম বাৰু। ক'ব লাগিব নে নালাগে কমেণ্টত জনাবচোন বাৰু। আৰু গোলাঘাটৰ কৰোণা মহামাৰীৰ কাৰণে চব বন্ধ হৈ আছে চাওকচোন, গোটেইখন বন্ধ, 3/4 বন্ধ। কৰোণাৰ মহামাৰী সোনকালে শেষ হওক। আৰু আগতে গোলাঘাটত
বি নিদিয়া ৰাস্তা মানে মানুহ ইমান পাৰ হ'বলৈকে চিন্তা লাগে। এতিয়া গোলাঘাটখন চাওকচোন, একদম বন্ধ, সকলো পিনে বন্ধ। আৰু এয়া আমি পাবৰে সময় হ'ল আৰু আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে, সেইকাৰণে আপোনালোকক দেখুৱাই দিলোঁ। সন্ধিয়াৰে হ'ল বাৰু, আমি ঘৰ আহি পোৱালে সন্ধিয়াই লাগিলে প্ৰায়। এয়া আমি পাই গ'লোহি ফৰকাটিং। আৰু এইখিনিতে আমাৰ বজাৰ কেইটামান আছিলে, সেইবাবে গাড়ীখন ৰখা আছে। এইটো ষ্টেচনটো দেখিছেনে? আৰু এয়া মোৰ শাহু, ল'ৰা উঠিলে, গাড়ী ৰখোৱাৰ লগে লগে সি উঠিলে। আৰু এয়া আমি ঘৰ পাই গ'লোহি আৰু দেখুৱাব নোৱাৰিলোঁ আপোনালোকক। ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্টত জনাব। ভাতটো বনাবলৈ যোগাৰ কৰি আছোঁ। ল'ৰা যিহেতু শুই আছে, ল'ৰাটো শুওঁতেই ভাতটো বনাই লওঁ আৰু কঁঠাল গুটি দিয়ে দাইল বনাম আৰু টেঙা মৰা পাত তাতে দি দিম। কঁঠাল গুটি গুচাবলৈ ইমানেই বেয়া পাওঁ নহয়, কিন্তু গুচাবতো লাগিব, উপায় নাই। মা যিহেতু ডিউটি গ'ল, সেইকাৰণে ময়ে গুচাব লাগিব। আনকালে নুগুচাওঁ, মাক দি দিওঁ। এতিয়া ময়ে গুচাই ল'ব লাগিব। আৰু আপোনালোকেও বাৰু এনেদৰে কঁঠাল গুটি গুচাবলৈ বেয়া পায় নি? মোক যে হাতত এঠা লাগে কাৰণে বহুত অশান্তি লাগে। তেতিয়াহ'লে এতিয়া ভাতটো বনাই লওঁ, আকৌ লগ পাই আছোঁ। পানী বনোৱা হৈ গ'ল মোৰ। আৰু এইফালে দেখিছেনে, এয়া উঠিলে, উঠিয়ে দেখিছে কি লৈছে গাত মেৰিয়াই, এইডাল এতিয়া ইয়াক গা পা ধুৱাই লওঁ, তাৰপিছত কাম কেইটামান আছে কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। কাম বন কৰি হৈ গ'ল আমাৰ, আৰু খোৱা বোৱাও কৰিলোঁ। আৰু এতিয়া আবেলি হ'বৰে হ'ল, 5টা বাজিবৰ হ'ল। এয়া দেখিছেনে, ওলাই কৰি আজৰি এপাক ফুৰাই আনিবগৈ লাগে, এই ওচৰৰ পৰাই ফুৰাই আনিবগৈ লাগে এপাক। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদিহে ভাল পালে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰিব। আজিলৈ তেনেহ'লে আহিছোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আজিলৈ বাই বাই।